নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু এই জেগাখিনি চিনি পাইছেনে? আৰু এইখন হৈছে কলীয়া ভোমোৰা দলং। আৰু ৰাতিপুৱা 5:30মান বজাত আমি সেইখিনি পাইছোঁগৈ। আৰু গৈ আছিলোঁ আমি ক'লে জানেনে বাৰু, ভালুকপুঙত গৈছিলোঁ। আৰু ভালুকপুঙৰ জেগাখিনিনো কেনেকুৱা, চাবলৈ ভাল লাগিব নে বেয়া লাগিব নাজানো। আৰু গৈ পাই গ'লোঁগৈ। পিছত গৈ পেলাই দেখিছোঁ ইফালে পানী আৰু সিটো চাইডে পাহাৰ, পাথৰে ভৰা, তাৰ মাজতে আমিবোৰ। আৰু বৰ বেছি বেয়াও লগা নাই বাৰু। যি কি নহওক কিয় আমি খানাটো খাই আহিলোৱে, চবেই ৰন্ধা বঢ়া কৰি লাগি ভাগি বনাই কোনাই খাই মেলি আহিলোঁ। এয়া চবেই অকণমান মানে বনাই থকা সময়ত কোনোবাই মোবাইল টিপাত ব্যস্ত আৰু চাই থাকক। ইয়াতে মই আলু চালু কাটি আছিলোঁ আৰু মই ভিডিঅ' বনোৱাত লাগি গ'লোঁগৈ। তাৰপিছতে আৰু মানুহ আছিলে, সিহঁতবোৰো গুচি গ'ল ফুৰিবলৈ। আৰু এয়া হৈ গ'ল আমাৰ খানা খাবলৈ, এক খোৱাত লাগি আছে। আৰু অহাৰ আগত আমি অকণমান ফুৰিবলৈ গ'লোঁগৈ। আৰু দেখিছেনে বাৰু এই পাথৰবিলাক কেনেকুৱা ধুনীয়া, আৰু কিন্তু বহুত পিছল হয় আৰু পানীবিলাকত বহুত বেছি স্পীড সুত আছে কাৰেণ্ট পৰাবোৰ। আৰু চাই থাকিব ভিডিঅ'টো, ভাল লাগিলে শেষলৈকে লাইক কমেণ্ট কৰিব দেই সকলোৱে। কেইখনমান ফটোও শ্বেয়াৰ কৰিলোঁ, মোৰ কিন্তু বহুত বেছি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, টাটা বাই বাই সকলোকে।